আপোনাৰ কাৰণে জুবিন দাই লিখা গান তেনেকুৱা আছে। এই ৰং এলবামটো তোমাৰ হয় তেতিয়া আমাৰ সেইটো প্ৰেমৰ আৰম্ভণি। সেইখিনি ৰং তুমি হোৱা নে, এই প্ৰশ্নবোৰ তাৰমানে তোমাৰ ইনডাইৰেক্টলি মোক সোধা নিচিনা। তেতিয়ালৈকে মোক প্ৰপ'জ কৰা নাই, আচ্ছা মানে দুইজনে দুইজনৰ প্ৰতি অনুভৱবোৰ প্ৰকাশ কৰা নাই। কিন্তু তেতিয়া মোক পিছত যেতিয়া ৰিলেশ্যনশ্বিপটো হৈ গ'ল, তাৰপিছত মইতো এইটো কথা তোমাকে ইনডাইৰেক্টলি তোমাকে সুধিছিলো এনেকুৱা। আৰু উত্তৰবোৰ মোৰো তেনেকুৱা আছিলে, এতিয়াও মই দূৰণিৰে সময় হলে পাবা নিদিৰে, মই যেনেকে কথা কওঁ তেনেধৰণে ছোৱালীজনীৰ উত্তৰটো তেনেকে লিখিছিলে। তেনেকুৱা কিছুমান কথা। আমাৰ বিয়াৰ পিছৰ জীৱনটো কেনেকুৱা হ'ব পাৰে সেইটো ভাবি পেলাই, এতিয়া কাষত হেঁপাহৰ ফুলনি, সেইবোৰ তেওঁ তেনেকে লিখা। তুমি চোৱা যেতিয়া দুচকু তুলি, মই একদম সন্মুখত বহি থাকোতে সেইটো লিখা। মানে এই শব্দবোৰ প্ৰশান্ত বসন্ত এনেকুৱা ছন্দ আছিলে ন, শব্দবোৰ সেই লিয়ালে তেনেকে লাইনবোৰ লিখিছিলে। অবাক অবাক সপোন সপোন এনেকুৱা কিছুমান। তাৰপিছত জ্বলি উঠা জুই হৈ, সেইটো একদম সম্পূৰ্ণ